নমস্কাৰ সকলোকে অসমৰ শিল্পী সমাজখনক মই কেটামান কথা ক'ব বিচাৰিছো বিষয়টো পৃথক যদিও নাজানো আপোনালোকে মোৰ কথাখিনিৰ সৈতে কিমান ৰিলেট কৰিব পাৰিব বা মোৰ কথাখিনি আপোনালোকক কিমান টাচ কৰিব পাৰিব কিন্তু মোৰ মনত চলি আছে যেতিয়া মই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰোঁ বুলি ভাবিলো শেয়াৰ কৰোঁ বুলি ভাবিলো কেৱল শেয়াৰে নহয় মোক ইয়াৰ সমাধানো লাগে গতিকে অভিজ্ঞ ব্যক্তিসকলে যাতে এটা ভাল পৰামৰ্শ আমাক দিয়ে আৰু লগতে ইয়াৰ এটা পাৰ্মানেন্ট সলিউশন এটা যাতে আমাক দিয়ে আপোনালোকে বাৰু মন কৰিছেনে আজি প্ৰায় কিছু বছৰ পূৰ্বৰে পৰা 5-6 বছৰ মান আগৰে পৰা অসমৰ অলিয়ে গলিয়ে সুকে কোণে এনেকুৱা কিছুমান সংগীত গান বাজিবলৈ ধৰিছে যিবোৰ গানে 100% পৰিবেশ 100% পৰিবেশ নষ্ট কৰি আছে পৰিবেশ বিনষ্ট কৰি আছে যেটো আমাৰ সমাজ ব্যৱস্থা হেতু একেবাৰে আপোনাৰ এটো ধ্বংসৰ দিশে গৈ আছে মই এটা মিউজিক শুনাই লব বিচাৰিছো শুনকচোন শুনিলে কেনে পালে শুনি কিবা অৰ্থ বিচাৰি পালে নে বিকট যেন লাগিলে নে কিবা অদ্ভুত কিবা এটা কানত ভাহি অহা যেন লাগিল নে বাৰু ব্ৰেনৰ তাঁৰডাল সিঙু যেন হল নে বাৰু খং উঠিলে চাগে নিশ্চয় হয়নে গতিকে ইয়াৰ ওপৰত কি কৰিব পৰা যায় এই প্ৰশ্নটোৱে মই আপোনালোকলৈ আগবঢ়ালো ধন্যবাদ